আজি ৰাতিপুৱাই ভতিজাকেইটাক লৈ অকমান ৰাস্তালৈ ওলাই গৈছিলোঁ। মাজে মাজে পেহীয়েকৰ দায়িত্বও পালন কৰোঁ আৰু সিহঁত দুটাক ফুৰাই আনি অকমান পঢ়া শুনা কৰিছিলোঁ। আৰু দেখিছেনে মোৰ পঢ়া স্থান কি হাৰত সলনি হৈ আছে আৰু ইমান বেছি হামিয়াই আছিলোঁ। মোৰ ঠাণ্ডাৰ দিন পৰিলে ইমান বেছি এলেহুৱা কেনেকৈ হৈ যায় মই নিজেই গম নাপাওঁ। আৰু পঢ়ি থকাৰ মাজতে মোৰ ডাঙৰ ভতিজাজনী আহিছিলে। আচলতে যোৱাকালি তাইৰ দাঁতটো সৰিছিলে আৰু মই তাইক জোকাই আছিলোঁ আৰু কৈছিলোঁ যে কেমেৰাৰ দাঁতটো দেখাই দিয়াচোন। তাই বহুত লাজ কৰি আছিলে। আৰু মই পঢ়ি উঠাৰ পিছত মায়ে খিচিৰি বনাইছিলে। আমাৰ ঘৰত মানে ৰাতিপুৱা খিচিৰি লুচি এনেকুৱা বস্তুটো বেছিকৈ চলে, যদিও এচিডিটি হয় তথাপিও খোৱা যায় আৰু এইখিনি সময়ত। আৰু পাপৰ এখন লাগে মানে খিচিৰিৰ লগত। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। আৰু বহুত বছৰৰ মূৰত মই আগৰ চুলিখিনি অলপমান কাটিম বুলি ভাবিছিলোঁ। মানে একেটা লোকত বহুত বছৰ থাকিলোঁ। সৰুতে মায়ে কাটি দিছিলে আগৰ চুলিখিনি মানে বেংছখিনি। এতিয়াতো ইমান বছৰ হৈ গ'ল, মই ক্লাছ 4ত থাকোঁতে কাটিছিলোঁ। বাৰু আপোনালোকে মোক কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল ইমানেই।